নমস্কাৰ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। এটি বিশেষ কথা ক'বলৈ বিচাৰিম আৰু আপোনালোক আমি সকলোৱে ভুক্তভোগী। এজন মানুহ যেতিয়া অসুখত ভোগে বা তেওঁ অসুস্থ হৈ থাকে, তেতিয়া মানৱতাৰ খাতিৰত আমি এই মানুহজনৰ খবৰ ল'বলৈ যাওঁ। এইখিনিলৈকে ঠিকে আছে, কাৰণ এজন মানুহ অসুখীয়া হৈ থাকিলে, অসুস্থ হৈ থাকিলে বিপদৰ সময়ত এষাৰি মাত মতাটো আচলতে মানুহৰ এটা পৰম কাম। কিন্তু যেতিয়া ব্যক্তিজনক খবৰ ল'বলৈ যোৱা হয়, তেতিয়া হয়তো কোনোৱে কৈ পায় যে আপুনি দেখোন বহুত ক্ষীণালে, আপুনি দেখোন একেবাৰে কলা পৰি গ'ল বা একেবাৰে বুঢ়ী বা বুঢ়া হৈ পৰিল দেখোন। এনেকুৱা ধৰণৰ যেতিয়া মন্তব্য এজন ব্যক্তিয়ে সেই অসুখীয়া অসুস্থ অৱস্থাত থকা এজন ব্যক্তিৰ সন্মুখত কয়, তেতিয়াহ'লে বাৰু সেই মানুহজনৰ অৱস্থা কেনেকুৱা হ'ব? সেই কথাটো আপুনি হয়তো হৃদয়ংগম কৰিব পাৰিছে। যেতিয়া এজন মানুহ অসুস্থ হৈ থাকে, তেওঁৰ যি মানসিক যি ভাৰসাম্য, সেই ভাৰসাম্য তেওঁ হেৰুৱাই পেলায়। সেই ৰোগৰ লগত যুঁজি যুঁজি তেওঁ অৱশ হৈ পৰে। তাৰ পৰৱৰ্তী সময়ত তেওঁ শুভাকাংক্ষী হিচাপে যোৱা এজনে যদি তেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ায়, তেওঁৰ মানসিক যি স্থিতি, সেই স্থিতি আৰু বেছি দুৰ্বল হৈ পৰে। এজন অসুস্থ অৱস্থাত থকা ব্যক্তিক সদায় মটিভেশ্যনৰ দৰকাৰ, সদায় তেওঁক প্ৰশংসাৰ প্ৰয়োজন আছে। অসুখত পৰিলে মানুহৰ দেহাৰ অৱনতি ঘটিবই। মনৰ মানসিক দিশৰ কথাই হওক, শাৰীৰিক গঠনৰ দিশৰ কথাকৈ কওক, সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আহিবই। কিন্তু এই অসুখটোৰ লগত যুঁজি যুঁজি তেওঁ ভাগৰি যোৱাৰ পৰৱৰ্তী সময়তো এনেকুৱা ধৰণৰ যদি তেওঁ কথা শুনিবলৈ পায়, তেতিয়া কিন্তু সেই কথাই তেওঁক আৰু অধিক দুৰ্বল কৰি তোলে। আৰু এনেকুৱা ধৰণৰ কথাৰ কাৰণে তেওঁ ৰোগ প্ৰতিৰোধ যি ক্ষমতা, সেই ক্ষমতা আৰু অধিক তেওঁৰ দুৰ্বল হৈ পৰে। চিকিৎসা বিজ্ঞানৰ এষাৰি কথা আছে, যেতিয়া এজন মানুহ সুখত থাকে, যেতিয়া সেই মানুহজনে সদায় যোগাত্মক কথা শুনিবলৈ পায়, তেওঁ সম্পৰ্কত যদি তেওঁ সদায় পজিটিভ কথা শুনিবলৈ পাব, যদি আনে প্ৰশংসা কৰা কথাখিনি তেওঁ জানিবলৈ পায়, তেতিয়া সেই ব্যক্তিজনৰ এটা বিশেষ হৰমন ৰিলিজ হয়। সেই হৰমনটোৱে হৈছে ফিল গুড হৰমন। যদি এজন মানুহে আনৰ পৰা কটু কথা শুনে, যদি নেতিবাচক কথা শুনিবলৈ পায়, তেওঁৰ বিষয়ে সমালোচনা কৰা শুনিবলৈ পায়, তেতিয়া সেই ব্যক্তিজনৰ দেহত এটা বিশেষ হৰমন ৰিলিজ হয়। সেই হৰমনটোৱে হৈছে ষ্ট্ৰেছ হৰমন। অৰ্থাৎ এই অসুখীয়া ব্যক্তিজনে যেতিয়া তেওঁৰ বিপক্ষে এনেকুৱা ধৰণৰ আনৰ পৰা কথা শুনিব, তেওঁৰ সেই ষ্ট্ৰেছ হৰমন ৰিলিজ হয়। আৰু এই ষ্ট্ৰেছ হৰমনটোৱে তেখেতৰ ৰোগ প্ৰতিৰোধ কৰাৰ যি ক্ষমতা, সেই ক্ষমতা নাইকিয়া কৰে বা কমাই আনে। এনেই তেখেতে মানসিকভাৱে অস্থিৰ হৈ আছে অসুখত পৰি। তাৰ পৰৱৰ্তী সময়ত এই এচাম ব্যক্তিৰ পৰা এনেকুৱা ধৰণৰ কথা শুনাৰ পৰৱৰ্তী সময়ত তেওঁ আৰু বেছি দুৰ্বল হৈ পৰে। গতিকে কেতিয়াও অসুখত পৰা এজন ব্যক্তিৰ সন্মুখত বা যদি কোনো এজন ব্যক্তিয়ে সংগ্ৰামৰ মাজেৰে চলি আছে, তেওঁৰ জীৱনলৈ ধুমুহা আহিছে, তেওঁৰ জীৱনলৈ সমস্যা আহিছে, তেনেকুৱা ব্যক্তিৰ সন্মুখত সদায় যোগাত্মক কথা ক'ব লাগে, পজিটিভ কথা ক'ব লাগে। সদায় তেওঁক প্ৰশংসা কৰাৰ প্ৰয়োজন আছে, তেখেতক উদগনি দিয়াৰ প্ৰয়োজন আছে। কিন্তু তাৰ পৰিৱৰ্তে যদি তেওঁ কটু কথা ক'বলৈ যাব, তেওঁ ভালটোৰ কথা নকৈ যদি তেওঁ বেয়াখিনিৰ কথা তেওঁৰ সন্মুখত ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিব, তেতিয়া নিশ্চয়কৈ সেই ব্যক্তিজনে মানসিকভাৱে আৰু অধিক দুৰ্বল হৈ পৰে। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।